নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম ইউটিউব চেনেলটোলৈ আজি আপোনালোকক ক'ম যে লোকৰ মোবাইলৰ SMS যদি হেক কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ মোবাইলত কেনেকৈ চাব সেই আপোনালোকৰ হেক কৰিব লোকৰ মোবাইলৰ SMS আপোনাৰ নিজৰ মোবাইলটো হেক কৰিব তেতিয়াহ'লে কেনেকৈ এটা এপৰ জৰিয়তে যে এপৰ কাৰণে এপটো হৈছে SMS ফৰৱাৰ্ডাৰ মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে তাত ডাউনলোড কৰি ল'ব এপটো হৈছে SMS ফৰৱাৰ্ডাৰ আপোনালোকে প্লে ষ্ট'ৰ প্লে ষ্ট'ৰ আহি যাব প্লে ষ্ট'ৰ মই দেখাইছোঁ প্লে ষ্ট'ৰ মোৰ ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব তাৰপিছত মই SMS ফৰৱাৰ্ডাৰ এপটো অ'পেন কৰি দিছোঁ অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব এপটো এনেকুৱা অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব দেখাৰ পিছত এলাউ কৰি দিব এলাউ দুবাৰ কৰি দিব তিনিবাৰ এলাউ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ইনপুট ফৰৱাৰ্ডিং টাৰ্গেট ফোন নাম্বাৰ আপোনালোকৰ যোনটো নাম্বাৰত আপোনালোকে SMS পঢ়িম বুলি সেইজনৰ নাম্বাৰটো ডাইল কৰি দিব মই মোৰ বেলেগজনৰ নাম্বাৰ মই ডাইল কৰি দিছোঁ মই এটা নম্বৰ ডাইল কৰি দেখাইছোঁ সেইটো নম্বৰ মৰাৰ পিছত আপোনালোকে ইয়াত দেখিব কুইক ছেভ কুইক ছেটিংছ আপোনালোকে ইয়াত একো কৰিব নালাগে ডাইৰেক্ট আপুনি ছেভ কুইক ছেটিংছত আপোনালোকৰ দেখিব কনফাৰ্ম অ'কে কৰি দিব অ'কে কৰাৰ পিছত আৰু এবাৰ অ'কে কৰি দিব অ'কে কৰাৰ পিছত যিকোনো নাম্বাৰৰ SMS আছে চব আপোনাৰ মোবাইলে গুচি যাব অট'মেটিকলি গুচি আহিব দেখিব ইয়াত কনফাৰ্ম বুলি আছে কনফাৰ্ম দিব এগ্ৰি কৰাৰ পিছত আপোনালোকে এইটো হেল্প আহিব হেল্প কাটি দিব তাৰপিছত এগ্ৰিটো দেখিবলৈ গৈছে যিজনৰ নম্বৰত আপোনালোকৰ ইয়াত আছে যোনটো নাম্বাৰত আপোনালোকে মাৰিছিলে সেই নাম্বাৰটো গোটেই মোবাইলৰ SMSখিনি আপোনাৰ মোবাইললৈ গুচি আহিব অট'মেটিকলি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰিব আহিবলৈকে